নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 নৱেম্বৰ শনিবাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। পত্নীৰ অবৈধ প্ৰেম ধৰা পেলালে স্বামীয়ে। গুৱাহাটীৰ এখন অয়ো হোটেলত নৈশ যাপনৰ পিছতে হাতেলতে ধৰা পৰিল পত্নী। অবৈধ সম্পৰ্কৰ কৰুণ পৰিণতি। পত্নীৰ অবৈধ প্ৰেম হাতেলতে ধৰা পেলালে স্বামীয়ে। বিবাহৰ মাত্ৰ 2 মাহৰ পিছতে স্বামীক এৰি প্ৰেমিকৰ সৈতে নৈশ যাপন কৰা পত্নীক অৱশেষত হাতেলতে ধৰা পেলালে স্বামীয়ে। গুৱাহাটীৰ এখন অয়ো হোটেলত নৈশ যাপন কৰাৰ পিছত ধৰা পেলালে স্বামীয়ে। মৰিগাঁও মৈৰাবাৰীৰ এজন বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছিল ফৰিদুদ্দিন আহমেদ নামৰ যুৱকজনৰ। মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে গুৱাহাটীৰ জয়ৰাম মেধি পথত থকা এখন অয়ো হোটেলত যোৱাকালি পুৱাতে ধৰিলে মহিলাগৰাকীসহ লোকজনক। ধৃত ফৰিদুদ্দিন আহমেদৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ। স্বামীৰ অজ্ঞাতে মৈৰাবাৰীৰ পৰা আহি হোটেলখনত নিশা কটাইছিল মহিলাগৰাকীয়ে। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হয় আৰু স্বামীৰ গোচৰৰ ভিত্তিত আটক কৰে প্ৰেমিক প্ৰেমিকাক। যোৱা মানে আপোনাৰ 22 ছেপ্টেম্বৰ মৈৰাবাৰী গোলাইগাঁও তাইৰ নাম ফাৰজিন নামৰ ছোৱালীজনী মোৰ লগত সামাজিকভাৱে আনুষ্ঠানিকভাৱে বিয়া হৈ আজি 2 মাহ উকলি গ'ল। আমি ধুনীয়াকৈ চলা ফুৰা কৰি আছোঁ। তাৰপিছত যোৱাকালি মই গম পালোঁ যে তাই এজন ল'ৰাৰ লগত এই হোটেলখনত মানে কালি দিনৰ পৰা ইয়াত মানে অবৈধ সম্পৰ্ক কৰি আছে। তাৰপিছত তাইৰ মোবাইলটো মানে হেক কৰা আছিল। তাই গম নাপালে। লোকেশ্যন আহি পেলাই চাই ইয়াত পাই গ'লোঁ। পাই পেলাই আজি তেওঁলোকক মানে আহি পেলাই চাইছোঁ। ল'ৰা এজনক ছোৱালীজনক। ল'ৰাজনৰ নাম মৈৰাবাৰীৰ ল'ৰাজন হয়। ল'ৰাজনৰ নাম হৈছে ফৰিদুদ্দিন আহমেদ। আমি একেলগে আহি পেলাই পাইছোঁ অসংযত অৱস্থাত। তেওঁলোকক এতিয়া আমি হাতেলতে ধৰা পেলালোঁ। বিয়া হোৱা কেইমাহ হ'ল? 2 মাহ হ'ল। মই এতিয়া আইনী ব্যৱস্থাৰ ওচৰত যাম। আইনে মোক যি ডিচিশ্যন আইনে মোক যি সহায় কৰে মই আইনৰ লগত আছোঁ। কাৰণ এনেকুৱা এজনী বেয়া কাম কৰি থকা মানে বিয়া হোৱাৰ পিছতো বেলেগৰ লগত অবৈধ সম্পৰ্ক ৰখা এজনী ছোৱালীৰ লগত মোৰ লাইফটো কেনেকৈ সংসাৰ কৰিম মই। গতিকে মই সেইকাৰণে আইনৰ ওচৰত যাম। আইনে মোক যি ৰাস্তা দিয়ে মই সেই ৰাস্তাটো ল'বলৈ বাধ্য হ'ম। কি হৈছে? কি কৰিছিলা? কি হৈছে? কি হ'ল আজি হাংগামা কিহৰ কাৰণে? মাৰপিট যে হ'ল বেলেগৰ পত্নীক যে কোভিড ভেকচিন নল'লে দিয়া নহয় সুৰা। কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশৰ এখন জিলাত সুৰা বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা বান্ধি দিয়া হৈছে। মধ্যপ্ৰদেশৰ খাণ্ডাৱা জিলাৰ আবকাৰী বিষয়া এজনে কোভিডৰ ভেকচিন গ্ৰহণ কৰিলেহে সুৰা ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰে। কোনো প্ৰমাণ দেখুওৱাৰ প্ৰয়োজন নাই, মাত্ৰ মুখেৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন। কাৰণ যিসকল লোকে ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে মিছা কথা নকয়। খাণ্ডাৱা জিলাৰ আবকাৰী বিষয়াজনে এইদৰে কয়। ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰ খাণ্ডাৱা জিলাৰ সুৰাৰ দোকানসমূহক যিসকল লোকে কোভিডৰ 2 পালি ভেকচিন গ্ৰহণ কৰিছে তেওঁলোককহে সুৰা বিক্ৰী কৰাৰ বাবে অনুমতি প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। জিলাখনৰ আবকাৰী বিভাগে জিলা উপায়ুক্তৰ সৈতে অনুষ্ঠিত কৰা এক বৈঠকৰ অন্ততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বৃহস্পতিবাৰে ৰাজ্যখনৰ সকলো লোককে কোভিড ভেকচিন গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল। মুখ্যমন্ত্ৰী চৌহানে গৰ্ভৱতী মহিলা আৰু নৱবিবাহিত মহিলাসকলৰ বাবেও ভেকচিন সুৰক্ষিত বুলি উল্লেখ কৰিছিল। পুনৰ হ'ব কা আন্দোলন। কৃষি আইন বাতিলৰ পিছতে অসমৰ ৰাইজক পুনৰ কা আন্দোলন কৰিবলৈ আহ্বান অখিল গগৈৰ। মোৰ মনত পৰিছে যে যদিহে আমি কা আন্দোলনটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বিৰোধী আমাৰ যি সংগ্ৰাম আছিলে, কা বিৰোধী সংগ্ৰাম আছিলে, সেই সংগ্ৰামতো যদি আমি আপোচবিহীন হ'লোহেঁতেন আৰু ধাৰাবাহিকভাৱে যদি আমি লাগি থাকিলোহেঁতেন আমি জয়ী হ'লোহেঁতেন। কিন্তু কা আন্দোলনত জাতীয় নেতৃত্বই আপোচ কৰাৰ কাৰণে আৰু আন্দোলন গৈ ৰাস্তাৰ পৰা গৈ খেলপথাৰলৈ গুচি যোৱাৰ কাৰণে তো এনেকৈ আমি দেখিলোঁ যে কা আন্দোলনটো বিফল হ'ল। গতিকে আজিৰ দিনটোত মোৰ এই কথাটো মনত পৰিছে যে যদিহে এই কা আন্দোলনটোৰ ক্ষেত্ৰত আমি আপোচ নকৰিলোহেঁতেন, যদিহে অসমৰ জাতীয় নেতৃত্বই এই ক্ষেত্ৰত যদি চৰকাৰৰ ওচৰত নতজানু নহ'লহেঁতেন
বা আন্দোলনটো স্তব্ধ নকৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে আমি জয়ী হ'লোহেঁতেন। মোক জেললৈ পঠিয়াই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক নিষিদ্ধ ঘোষণা কৰাৰ নিচিনা কৰি তো এই সংগ্ৰামখনক বিফল কৰোৱা হ'ল। মই সেইকাৰণে এই মুহূৰ্তত আজিৰ এই বিজয়ৰ মুহূৰ্তত ভাৰতীয় গণতন্ত্ৰৰ এই বিজয়ৰ মুহূৰ্তত বিতৰ্কিত 3খন আইন বাতিল হোৱাৰ এই পবিত্ৰ মুহূৰ্তত মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি কাৰ বিৰোধী সংগ্ৰামখন পুনৰ আৰম্ভ কৰোঁ।